কিয় এইবিলাক কিয় কৰিছে আপুনি এই মোৰ সৰু ল'ৰাটো অনলি ওৱান্স অন ইউ ন কিমান ভগৱান দেওপানী মন্দিৰত পূজা কৰি তাক পাইছো তাক পাবৰ কাৰণে মই 5টা ছোৱালী ফুৰ্তিত ধৰা নাই আপোনাৰ ল'ৰাটো নিয়ম ভংগ কৰিছে আৰু নিয়ম ভংগ কৰিবৰ কাৰণে এই ড্ৰেছটো পিন্ধি এই বিহুৰ বতৰটো ৰাস্তাত থিয় হৈ আছে আপুনি অলপ চিন্তা কৰিব কথাটো চিন্তা কি হ'ল সেয়া ভয় খাইছে না আপুনি মোক ভয় খাইছে না আপুনি মদ খাই আহিছে মদ কোনে মদ খাইছে কাৰ্বি আংলং য'তে খাৰা হয় তাতে মদৰ গুণ পায় কিয় মোৰ মুখত গুণ পাইছে আপুনি মদ খাই আহিছে কিন্তু না না আপোনাক মই বেছ এনালাইজাৰটো লগাব লাগিব মই কি হিলাহিলি কৰিছো নেকি না হিলাহিলি কৰিলে আপুনি মদ খাইছে মদৰ গোন্ধ পাইছো গুণ এই বছৰ নহয় যোৱা বছৰৰ এইটো এই বছৰ নহয় মই মাইকী আগত মই শপত খাইছো যে 31 মাৰ্চ 2022 11 বাজি 59 ছেকেণ্ডৰ লাষ্ট মদ খাইছো কিন্তু নিয়ম কাৰণে ৰংকেৰ পূজাত অকমান গতিকে সেই গুণটো ওলাব পাৰে গুণ ওলালে মানে সেইটো নহয় না এইবিলাক কথা কৈ আপুনি মোক দেখা পাইছে আপুনি চিট বেল্ট খোলা নাই আপুনি দেখিছো মই আপুনি যে সেইজন ব্যক্তি মই জানো নহয় কি আপোনাৰ এই 4চকীয়া গাড়ীখন আপোনাৰ এই ৱেগন এখন আপোনাৰ নহয় হয় তেতিয়াহ'লে আপুনি চিট বেল্টটো লগোৱা নাই মদ খাই আহিছে আপুনি বেছ এনালাইজাৰ লওক এইবিলাক মেচিন চেচিন কিয় ল'ম মই মহকুমাধিপতি ডাঙৰীয়া তেখেতে আনুষ্ঠানিকভাৱে ফ্লেগ অফ কৰিব উন্মোচন কৰিব তাৰপিছত এই ৰেলীটো ইয়াৰ লাহৰীজানত আৰম্ভ হৈ চিলনীজানত গৈ শেষ হ'বগৈ গতিকে আমি লাহৰীজানৰ পৰা চিলনীজানলৈকে এটা সজাগতা ৰেলী কৰিম আৰু তেখেতকো এখনি খোলাম গামোচাৰে আদৰণি জনাবৰ কাৰণে অতি দুখৰ কথা 2021 চনত 1 জানুৱাৰীৰ পৰা 31 ডিচেম্বৰলৈকে আমাৰ কাৰ্বি আংলং জিলাত মুঠ 97 জন মানুহে প্ৰাণ হেৰুৱাইছে দুৰ্ঘটনাত আৰু যোৱা বছৰ অৰ্থাৎ 2022 চনত আমাৰ ইয়াত মুঠতে 57 জন মানুহে দুৰ্ঘটনাত প্ৰাণ বিসৰ্জন দিছে এই 57 জনৰ ভিতৰত তাৰ 70% এক্সিডেণ্ট 70% ফেটেলিটি হৈছে আমাৰ স্পেচিয়েলি লাহৰীজান এই য'ত জিম স্কাই হোটেলৰ পৰা গৌতম বস্তিৰ পৰা লাহৰীজানলৈকে আৰু সিফালে